এয়া লৈছোঁ মই 2 চামুচ চিৰা, চিৰাটো অলপ পাতল। এয়া লৈছোঁ 2টা আলু বইল কৰি, আৰু 1 চামুচ ডাঙৰ চামুচেৰে চুজি, 1 চামুচ ময়দা আৰু 2 চামুচ বেচন। সেইকাৰণে মছলা লাগিব জলকীয়াৰ গুড়ি অকণমান, জিৰা গুড়ি অকণমান, হালধি গুড়ি অকণমান, এটা ৰঙা জলকীয়া, এটা সৰু পিঁয়াজ আৰু অকণমান নৰসিংহ পাত আৰু সোৱাদ অনুযায়ী নিমখ। এতিয়া আলুখিনি ভালদৰে মই অকণমান পিটিকি ল'ম। এতিয়া যিখিনি বস্তু আগতে দেখুৱাইছোঁ সেইখিনি গোটেইখিনি এতিয়া মই মিক্স কৰি ল'ম। চিৰা দিলোঁ, এয়া ময়দা আৰু বেচন, আৰু এয়া চুজিখিনি। মই গোটেই মছলাখিনিও মিক্স কৰি ল'ম। ইয়াত অকণমান পানী লাগিব, আগতে শুকান মই মিক্স কৰিম, তাৰপিছত মই অলপমান পানী দিম। এতিয়া অলপ পানী দিম। মই বেকিং পাউডাৰটো আগত দিব পাহৰিলোঁ, এতিয়া দিলেও হ'ব। এতিয়া মই 1 চিকুট বেকিং পাউডাৰ, পকৰি মিক্সাৰখিনি মই ৰেডি কৰি ল'লোঁ। এইখিনি বেছি লিকুইড টাইপ নকৰিব, এইখিনি অকণমান টানকৈ ৰাখিলে হ'ল, মানে আটাতকৈ অকণমান ঢিলা আৰু ইমানো বেছি ঢিলা নহয়, ইমানো বেছি টান নহয়। এনেকৈ আপোনালোকে পকৰিকেইটা বনাব পাৰিব। এয়া মই কেৰাহীখনত তেল গৰম হ'বলৈ দিছিলোঁ। এতিয়া তেলখিনি অলপমান গৰম হ'ল, বেছি গৰম কৰিব নালাগে, মিডিয়াম হিটত আপোনালোকে অলপ অলপকৈ পকৰিকেইটা ফ্ৰাই কৰিব পাৰিব। এনেকৈ মই অলপ অলপকৈ সৰু সৰুকৈ পকৰিকেইটা ফ্ৰাই কৰিম। কম জুইত ভাজিলে আচলতে ভাল, বেছি জুই দিব নালাগে, পটককৈ ৰঙা হৈ যাব। এনেকৈ পকৰিকেইটা মই ফ্ৰাই কৰি ল'ম এতিয়া। এই ৰেচিপিটো আপোনালোকে এবাৰ ঘৰত ট্ৰাই কৰি চাব পাৰে। যদি ভাল লাগে এটা মোক কমেণ্ট কৰি জনাব, আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বৰষুণৰ বতৰত পকৰি খোৱাৰ মজাই বেলেগ।